কি হৈছিলে ঘটনাটো? যোৱাকালি মানে দেউতাক মানে মাৰপিট কৰিছে বুলি চিভিলৰ পৰা আমাৰ বৌ আছে তাত ক'ভিড হস্পিটেলত আৰু বৌয়ে ফোন কৰিলে যে দেউতাক তেনেকৈ চিকিউৰিটিয়ে মাৰপিট কৰিছে আৰু তেখেত মানে আপোনাৰ 24 তাৰিখৰ পৰা মানে হস্পিটেলত ভৰ্তি আছে, ক'ভিড পজিটিভ আছিলে আৰু তেখেত মানে দেওবাৰমানৰ পৰা ৰাতিটো হোৱা নাই, তো মানসিক অকণ অসুস্থ হৈছিলে আৰু মই ডক্টৰক সেইটো কাৰণে ৰাতিপুৱা গৈ কালি কৈছিলোঁ যে তেখেতৰ বোলো মানসিক অকণ অসুস্থ হৈছে নেকি। তেখেত ডক্টৰে ক'লে যে হয়ো বোলে তেনেকুৱা ক'ভিডত কেতিয়াবা এইটো এটা চিমটমছেই হয় আৰু তাৰপিছত যোৱাকালি ৰাতি চিকিউৰিটিয়ে তেখেতক মাৰিছে লাঠি দি। চিকিউৰিটিৰ নাম কি আৰু দেউতাৰ নামটো কি? দেউতাৰ নামটো বিনয় চেতিয়া। হয়, আৰু চিকিউৰিটি? তেখেতৰ বয়স হৈছে আপোনাৰ 78 ইয়াৰ্ছ আৰু চিকিউৰিটিজন হ'ল অজিত বৰুৱা বুলি কৈছে আৰু তেখেতে জনামতে মানে মদ খায়ো আছিলে বুলি কৈছে। নামটো কি চিকিউৰিটি? অজিত বৰুৱা। অজিত বৰা। মোৰ বেঙেনাখোৱা তেতেলীদল। ক'ভিড হস্পিটেলত হৈছিলে নেকি? ক'ভিড হস্পিটেলত হৈছে গোলাঘাট। আৰু মই ৰাতিপুৱা গৈ সুধিলোঁ, তেতিয়া তেখেতৰ ৰুমত যিখিনি পেচেণ্ট আছিলে তেখেতসকলেও কৈছে 2-4জনে যে হয় মাৰিছে বোলে, আমি আঁতৰাই মেলি দিছোঁ আৰু বৌ একেটা ৰুমত আছিলে, তেখেতৰ বৌও দেখিছে আৰু বৌও আঁতৰাই মেলি দিছে, তেতিয়াহে এৰিছে। কিয় মাৰিলে বুলি কৈছে তেখেতে? কিয় মাৰিলে তেখেতে একো কোৱা নাই। তেখেতে এতিয়া মই ৰাতিপুৱা সোধোতে কৈছে যে নাই মৰা বুলি কৈ আছে, কিন্তু মৰাটো সত্য হয় আৰু দেউতাই মোলৈ কালি ফোন কৰিছে যে ঘৰ যাওঁ কৈ আছে। আপুনি কেছ দিছে নেকি? কেছ দিছোঁ। হয়, তাৰ বিৰুদ্ধে দিছে? অজিত বৰা বিৰুদ্ধে দিছোঁ গোলাঘাট থানা। আৰু মই ডক্টৰ প্ৰশাসনকো ক'লোঁ সিহঁতৰ হস্পিটেলত, তেখেতসকলৰ আগতে চবেই ক'লে যে হয় মাৰিছে বুলি সিহঁতি স্বীকৃতি হৈছে মানে, কিন্তু মই ক'লোঁ যে লিখিত কিবা এটা দিয়ক আপোনালোকৰ হস্পিটেল প্ৰশাসনৰ পৰা। তেখেতসকলে যে আমি দিব নোৱাৰোঁ, আপুনি পুলিচৰ সহায় লওক বুলি ক'লে। ক'ভিড হস্পিটেলত কি মদৰ তেনেকুৱা হেৰি আড্ডাও চলে নেকি? মই তেখেতটো গম নাপাওঁ। ৰাতিপুৱা যেতিয়া লগ পাইছোঁ তেখেত মানে নিচাত থকা নিচিনাকৈ আছে। কোনে? চিকিউৰিটিজন। হয়, চকু টকুৰ ৰঙা হৈ আছে। তেখেতৰ ভাষ্যটো একেবাৰে মানে ৰাফ বহুত। আপোনাৰ নামটো কি? পৰাগ চেতিয়া। আপোনাক মাৰিছিলে? ক'ত মাৰিলে আপোনাক? কিহে মাৰিলে আপোনাক? বেটেৰে? কি কাৰণে মাৰিলে? মই তাত বহি আছিলোঁ বিচনাখন, অঁ, বহি থাকোঁতে ধপ মাৰিলে, তাত ভৰিটো মাৰিলে। ভৰিটো মাৰিছে? হয়, অঁ, এতিয়া খোজ কাঢ়িব পৰা নাই। চিকিউৰিটি কোনে মাৰিলে? পুলিচে? ভিতৰত থকা পুলিচ? হয়, ইয়াত থাকে নহয়। অঁ, আপুনি কেলৈ মাৰিবলৈ? নাই মই দেউতা হয় যদি সুধিবা, মই দেউতাক বাৰে বাৰে গৈ সোমোৱাই থৈ আহিছোঁ। গোটেই পেচেণ্ট চবেই কৈছে যে আপুনি মাৰিছে। কেলৈ মাৰিম মই 4-7 মাৰিছে বুলি কৈছে। ক'লে হ'ল মই বিচনাত লাইট জ্বলাই শুৱাই থৈ আহিছোঁ। বিচনা গোটেইকেইটা লাইট গোটেইকেইটা ইয়াত মই হ'ব, আপুনি যি ক'বলৈ আছে পুলিচৰ ওচৰত ক'ব। হ'ব। অঁ।